হেল্ল' ফুডিজ, আপোনাক সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। চ' মোৰ ৰাতিপুৱাটো ষ্টাৰ্ট হ'ল বৰমাৰ পৰা মাৰ খাই পিনে। আৰু এই আপোনালোকে চাব পাৰে আমি বিহুৰ কাৰণে জেতুকা পিচিছোঁ, জেতুকা পিচি পোৱালিবিলাক কাজিয়া কৰিছোঁ, পোৱালিয়ে মূৰত পৰা কাজিয়া কৰিছে পিটিনকৈ। আৰু এয়া জেতুকা পিচিলোঁ, জেতুকা পিচি মেলি বৰমাই মূৰত লগাই দিলে, চুলিত লগালোঁ ধুনীয়াকৈ, হাতত লাগিয়ে গ'ল অলৰেডি পিছোঁতে। আৰু এতিয়া দেখিছেনে এই বলিয়াকেইটা কি হৈ আছে, এইপিনে প্ৰায় নাচি বাগি আছে। এইটো চাব পাৰে ৰাতিপুৱা আমি জলপান খাবলৈ ঠিক কৰিছে, মানে আমি জলপান খাম আৰু আমাৰ দাদাই গাখীৰ নিবলৈ গৈছিলে, এতিয়ালৈকে আহি পোৱা নাই, সেইকাৰণে গৰম পানীৰ লগত খাবলগীয়া হৈছে। আৰু এইফালে জেতুকা লগাইছে, এইফালে জেতুকা আমাৰ দাদা আনিছে, আৰু এইফালে ময়ো আছোঁ, জেতুকা লগাইছোঁ আৰু বিহু বুলি কিবা হাতত নলগালো মানে সেইকাৰণে। এতিয়া আমাৰ জলপান খোৱা মেলা হৈ গ'ল, তাৰপিছত কাপোৰ লৈ লৈছোঁ। এতিয়া আমি নৈত গৈ পিনে দিখৈ নৈত গা ধুমগৈ, আৰু এটা ভণ্টিয়ে মাহ হালধি লৈছে। চ' যাওঁ, আৰু আমি মানুহ চিঞৰি আছোঁ, এতিয়ালৈকে অহা নাই। চুপ্ৰি আকৌ এবাৰ চিঞৰ। অঁ, মইতো কাপোৰকে চাই যাম তললৈ। চিঞৰ, কাৰ বেছি জোৰ আছে চিঞৰ। এইখিনিৰ পৰা নাই অহাটো, এইখিনিৰ পৰাই মই শুনাই নাই, ময়ো এইখিনিৰ পৰা নাই শুনা, মই চাইডেদিও নাই যোৱা। তো গাইছ, আমাৰ আহিলে মানুহ আৰু আছে, বলক। চ' গাইছ, আপোনালোকে এইপিনে চাব পাৰে গোটেইখন গ্ৰীনেৰী। এতিয়া যিটো কি এপ্ৰিল মাহ হয়, আৰু এপ্ৰিল মাহত নতুনকৈ পাত ফুলে, মানে পাত ওলাই, নতুন ফুল ফুলে, কিমান ধুনীয়া গ্ৰীনেৰী এনভাইৰনমেণ্ট হয়। আৰু এয়া আমি দিখৈ পাৰ পালোঁগৈ গা ধুবলৈ। আৰু বহুত মানুহে মানে বিহু টাইমত আৰু বাকীবোৰ টাইমতো আহি পিনে নৈতে গা ধুই পিনে চাব পাৰে, সৈ দূৰত দেখিছেনে চবেই গা ধুই আছে। আৰু এয়া মই পানীত নামি পিনিছোঁ, যিটোকে মই সাঁতুৰিব মেলিব নাজানো, নতুনকৈ শিকিছোঁ এতিয়া দিখৈত, আৰু এইবাৰ পাৰিম বুলি আশা কৰিছোঁ। এইটো চাওক, আমি কিবা এটা পাইছোঁ, কি পাইছোঁ দেখাই দিয়া। সেইটো পাইছোঁ, এতিয়া খুলিবলৈ চেষ্টা কৰি আছোঁ। কেনেকুৱা লাগিছে বাৰু, গধুৰ লাগিছে না? অঁ, গধুৰ লাগিছে, গধুৰ লাগে নি? এইটো থোৱা। ধুই মেলি আহিলোঁ, আৰু এয়া মমা ঘৰত আজি ভাত খাবলৈ মাতিছে। তাৰপিছত চুপ্ৰিয়া মমাই কি বুলি কয় এইটো ঔটেঙা পাৰি আছিলে, তাৰপিছত ঔটেঙাটো চুপ্ৰিয়া এটা লৈ আহিলে মাছৰ লগত খাবলৈ কাৰণে। চ' গাইছ, এতিয়া মামাহঁতৰ ঘৰলৈ গৈছোঁ ভাত খাবলৈ। এয়া আমাৰ চপৰি যি হাই কৈ দিয়া। এয়া আমাৰ চপৰি, এয়া ভণ্টি বা। নাম কি আছিলে, চাফাই কৰ্মীটো কি বুলি কয়, কি ডিপাৰ্টমেণ্ট এইটো? পাহৰি থাকিল নহয়, মিউনিচিপালিটি। হ'ব, মুন্সি আছো যে মই চপৰিটো নহয় এটলিষ্ট। মিউনিচিপালিটি, এই টাউনত যে নীলা ড্ৰেছ একে স্বচ্ছ ভাৰত অভিযানৰ মানুহ দেখিছা, তোমালোকে নহয় ন গন্দগী পেলোৱা চপৰি, গোটেই হেৰিগাল খাই পিনে কি আছিলে, গোটেই হেৰিগাল খাই পিনে গোটেইখন পেলাই থাকা। হাতী পোৱালি চেহেৰাটো কমকে বা হাতীতকে হেৰি নেব চাওঁ, খোজ চাওঁ কেলা, খোজ চাওঁ, এইটো চব ফাটি গৈছে, চাওঁ তই যেনি গৈছে ফাটি গৈছে। অঁ হয়, মই ফটাই নিছোঁ দেখিছা, তুমি নাহিবা সেইকাৰণে। আৰু গাইছে, এয়া মোৰ ভিনদেউ হয়, মানে আমি বহুত দুইটাই বেছি কাজিয়া কৰোঁ, বহুত বেছি দুইটাই কাজিয়া কৰোঁ। আৰু ইনফেক্ট মানে আমি গোটেইকেইটাই ইটোৰ লগত বহুত ফ্ৰেণ্ডলি হয়, তো আমাৰ কাজিয়া মেলা হৈ থাকে। আৰু মোৰ চুলিত যিটো কি জেতুকাৰ লগত ডিম লগাইছিলোঁ, তাতে গোন্ধোৱাই আছোঁ। আৰু এনেকৈ ধেমালা কৰি পিনে গৈ পিনে আমি মামা ঘৰ পাই গ'লোগৈ। হেল্ল', খবৰ? দাদা আপোনাৰ কি হ'ল? মই কৈছোঁ এইফালে মোৰ লগত দাদাই কাজিয়া কৰি আছিলে, মই ঠেলা মাৰি দিলোঁ, ভৰি থাকিলে তাই ভৰি ভাঙি থাকিলে। এনেকৈ কাজিয়া কৰিব লাগে যাতে একদম। আৰু দেখিছেনে গাইছ, এইটো দিমাগ নাইকিয়া প্ৰাণীটোৱে আইতাৰ চকীখন লৈ পিনে কেনেকৈ ঘূৰি ফুৰিছে। আৰু এই বান্দৰটোক ইগন'ৰ মাৰি পিনে আমি চবেই এতিয়া ভাত খাবলৈ দি টেষ্টিকৈ আমি ভাত খাম। চ' আপোনালোকে চাই থাকিব। তাৰপিছত আমি ওলাই আহিলোঁ, যিবোৰ মই ভিডিঅ' কৰিব এনেকৈ নাপালোঁ। তাৰপিছত আমি আহি পিনে বিহু চালোঁহি ঘৰত।
এয়া বিহু নাচি আছে আমাৰ নাচনীকেইজনী। আৰু আপোনালোকে কমেণ্টত জনাব আপোনালোকে সৰুতে বিহু নাচি পাইছে নাই, বিহু চাইছিলে নাই। স্পেচিয়েলি যিবোৰ গাঁৱত থাকে সেইবোৰে গম পাব যে মানে কেনেকৈ সৰুতে আমি বিহু নাচিবলৈ গৈছিলোঁ, ডিম যুঁজা খেলিছিলোঁ, বহুত গৰু গা ধোৱা খেলিছিলোঁ, বহুত কিবা কিবি কৰিছিলোঁ। বাহ অনেকখিনি অপাৰ হ'ব পাৰে। সৰ্বপ্ৰাণ মক্ষণ কৰি আগলৈকে তেজবল ভক্তি দি ভক্তি পাত্ৰ কৰিলে হয়। জয় হৰি বোলা, জয় ৰাম বোলা, জয় ৰাম বোলা, জয় হৰি বোলা। মিলে সেই বিশেষো কৰা নহ'ল, চিধা আহি পিনে টোপনি ধৰিলে, সেইকাৰণে আমি শুই গ'লোঁ চবেই। তাৰপিছত এতিয়া চাহ বনাব লৈছোঁ আৰু গধূলি সময়ত চাহ তাহ খাই মেলি ৰাতি এনেকৈ ভাত চাত খাই তাৰপিছত আমি ঘৰলৈ নেক্সট দিনা গুচি